দিম দে ঘৰত আছ না টেনটন দেখো এ ৰঙা চোলা চোলা পিন্ধি দেখো একেবাৰে বুকু জ্বলা পোৱা লৈছা পকা পিন্ধছোৱে অলপ এই বহ মই সেই কি কৰি আছা এই জাকেট গাঁঠি দি আছো ভাই হয় নেকি? মাছ মাৰিবই লাগব নেকি মাছ মাৰিব লাগিব মই হেৰি পাবেন নি এই চাহ কাপ বহি টেনটনৰ লাগি মই নাই মই নৰো এই সেনেকে ক'ব নাপায় মানুহ আগত বহি দিছোঁ অলপ হেৰি চাহ খাবাই টেনটন কিনো সকামত আহিলি সকামত কালি যে গৰু আনি যায় আহোঁতে বোলো বাটত ক'ৰবাত অসুবিধা কৰিছে নেকি এই অসুবিধা কৰিছিতো গুৰুহাল বহুত বদমাছ এই ঘৰত এখন এনেকুৱা বদমাছ আছিল এই গৰু বদমাছ নহ'ব একদম বাটত বহুত দিগদাৰ কৰিছে এতিয়া মোৰ সন্দেহ হৈছে গৰু গাখীৰ ওলাই না নকয় সেইকাৰণেতো মই ইয়াত এতিয়া আহিছোঁ মানে তাৰমানে এতিয়া সঁচা কথাটো ক'ব গ'লি গৰু হ'লেও গাখীৰ নোলায় একেবাৰে নোলায় কিন্তু খুব কম গাখীৰ ওলায় এতিয়া সেইকাৰণে বোলো যদি কিবা অলপ অসুবিধা কৰে তেতিয়াহ'লে নিজাকৈ অলপ মেনেজ কৰি দি দিবি মই সেইবিলাক মেনেজ চেনেজ কৰিব নোৱাৰোঁ দেই কিবা এটা দি দিম আৰু এই নাই এইবিলাক মিঠা থ'ব নোৱাৰোঁ মই সেইটো নাই দেই টেনটন সাতটা সেৱা কৰিছোঁ কিবা কৰি যায় ভিতৰত কথাটো বুজি নাই মই সেইটো নাই এই আমি গৰু ঘূৰাই দিম মোৰ চিয়াটো কিবা কৰি চাগে আনি দিব নাই মই সাতটা সেৱা নাই কিবা এতিয়া মই যাওঁ নাই যাওঁ নাই সেইবিলাক নহ'ব কিবা এটা কৰি দিম নাই এইবোৰ নহয়তো গুড়া ই মিঠাকো থকালা মোকো থকালা হয় মিঠাই মোকো বেয়া মোক ইমানটো আঁতৰত খোৱা নাছিলোঁ ইমান ক'তনো গেলে চালা বহুদিন হাতখনে কুটকুটে আছে হাতখনো সোধা হৈ গ'ল বহুদিন আকৌ পৰা নাই কি কৰা যায় বন্ধন আহিল চত্ৰ আহিল আৰ জি ভেন নে কি আহিল কি কৰা যায় আজি একো পাৱাই নাই নহয় চালা আজি চশমা ময়ো পিন্ধিম আৰু গাইকো পিন্ধাম আকৌ বেছিম চালা গাইটো ঠিক আছে বুদ্ধি পাই গেল ইয়াতো আমাৰ সেই একে আটা পিঠা হাতৰ দিনৰ পৰা আমি ইয়াতে হেৰি পতা কৰাওঁ আকৌ ইতানো কি ঝগৰ লাগিল পতা কৰাওঁতে মই এইটো খাল মাছ দিছো ইমান ধুনীয়া পৰিষ্কাৰ খালা তোক কোনে এটা পতা কৰা পাইছো আমাক সুধিবা লাগছিল এতিয়া মোক এটা কি দিবা লাগিব কৈছা নে মোক এটা চূণ দিবা লাগিব একটিং আৰু মাছৰ পোৱালিৰ দাম দিবা লাগিব মাছৰ পোৱালিৰ দাম চূণ মই আমাৰ সেই মালিকিনী সুধিলেহে ক'ব পাৰিম মালিকিনীয়ে বা আকৌ কি কয় যদি আকৌ দিবা দিয়ে তেতিয়াহ'লে দিবা পাৰিম দেচোন নিমখটো দি দিয়া একবাৰ দুইবাৰ নহয় আৰু কেইবাৰ পইচা দিবা লাগিব টেনচনৰ দালত পইচাটো দলগা কথাটো চশমা পিন্ধি দলগা খাই কেনে পাইছা পেট মোৰ ভৰি খামুৰাই মই একবাৰ নহয় দুইবাৰ নহয় 4-5 পইচা মোক দিয়ে ৰাখিব লাগিব টেনটনৰহে পাল্লাত পইচাটো আৰে গুৰু কোন টেনটন খাই দা পেট মোৰ ভৰি খা টেনটনৰ গুৰু আৰু এবাৰে পইচা গৰুটোক দলঘা কৰি আছো দলঘা কৰিছো চশমা মানে খেৰ দেখুৱাইছো কিন্তু খেৰ বুলি দলঘা কৰিছো মই চশমাটো পিন্ধি বুজি পাইছে নে এইটো কোন দাখৰ মানে এইডোখৰে কথা এইটো টেনটনৰ বুদ্ধি সেইবিলাক চিন্তা কৰিবাই নালাগে পোৱালিটো আছে পোৱালিটো এইফালে ধৰকি থৈ আছে এটা কাম কৰ বেচা বিক্ৰী কৰিব খুজিছোঁ এই দামুৰিটো বেছি মেধু বেছি আৰু দামুৰিটো দিব লাগিব 1000 টকা এইটো দিব লাগিব 1 টকা মানে দামুৰিটো 5000 টকা সেইকাৰণে কৈছোঁ এই দামুৰিটো ধৰ অলপ হেৰিটো সেইকাৰণে গাড়ীটো 1 টকা দি দিয়ক মানে মোৰো অলপ মানে পইচা অলপ জামেলা হৈ আছে বাকী গাখীৰ পাতি এই কথা চিন্তা কৰিব নালাগে একদম চব অ'কে বুজি পাইছানে দাম এতিয়া দামৰ দুটা 5000 এইটোৰ দাম 1 টকা 5000 1 টকা দিব লাগিব খাটাং আৰু এইবিলাক বন্দবস্তি কৰা নাই পইচা এতিয়া কালি দিয়ে লাগে মোৰ কিয় অসুবিধাৰ কাৰণেহে বিক্ৰী কৰোঁ হয় নেকি এতিয়া
গৰুৰ কাৰণে একদম চিন্তা কৰিব নালাগে বুলি কৈছিলোঁ ঘাঁহ পানী খাৱা ওকে মিলামিলিকে যদি নিবা খুজিছা তেতিয়াহ'লে নিয়া সোনকালে পইচাটো কেনেকৈ দিব লাগিব এতিয়া পইচাটো আজি মই যাম সেইটো ঘৰত তোমাৰ ঘৰৰ পৰা আনিব লাগিব হ'ব দে মই ঘৰত যাম অকণ দেৰিকৈ বাৰু হ'ব দে লগত নাহে নেকি আপোনাৰ টকাও নাই আজি এতিয়া মই সেই ঘৰত যাব হয় নেকি এটা কাম কৰিছে মই ঘৰৰ পৰা লৈ আহিম যায় সেইটো নাই ঘৰৰ পৰা অঁ হ'ব লৈয়ে যাবি সোনকালে যোৱা সময়ত দিছোঁ মোকে যাবি পেটুৱা ঘৰত কিমান সময় থাকবি আছোঁ মই পাই থাকবি ঠিক আছে মই আৰু 1 ঘণ্টা পিছত যামে যা হ'ব দে লৈ যাবি মই এখন ঘৰৰ পৰা হ'ব দে নহয় এটা কাম কৰ সেইখন ঘৰত দৰকাৰ পিছত গবি আগতে গৈ ভাল লৈ যা ঘূৰি আহোঁ এবাৰ লগো লাগব নালাগে মোৰ তাৰমানে সেই যাবা ৰখি আছোঁ অঁ লৈ যা এই মুৰাই বৰ লক্ষী গৰু এই দুইবাৰ গড়ে পইচা দিবিয়ে যা গোটেই ঘাঁহ খাৱাত কিন্তু নাম্বাৰ 1 ঘাঁহ কেঁচা ঘাঁহ খাৱা বুলি ইফালে সেইটো ইফালে ইফালে টেম্পনৰ গৰুটো গৰু চাইহে ইচ্ছ বাপ্পা ঐ এই আজিলৈকে হাঁহ খাইকে বৰ আটা পাৰি আছে বৰষুণে দিয়ে নেকি হাঁহে বোলে আটা পাৰি সেই বৰষুণো দিয়ে আকৌ হেৰি কিন্তু তুমি মানে লগত কাজিয়া কৰি আছিলি এই গৰু হাল চাই গৈ আছো পথাৰত এই ভাই মই কাজিয়া কৰা নাই এই পতা গুড়াৰ কাৰণে মোক যেনকে দবৰাই থচি আহি এই গৰু কথা এটা আহিছোঁ ঐ আমাৰ যে আগত গৰু নাছিল এই যাওঁ ৰ ঐ ইচ্ছা ঐ নতুন গৰু পাইছোঁ এই যাওঁ ৰ মোৰ গৰু হাল চাই গৈছোঁ ক'ত বৰ ৰ'দ এই গৰুটাই বৰ কষ্ট পাইছে মইতো গৰুটো এতে দৰৱ দিছিলোঁ গৰুটো বাৰু কি হ'ল ৰাম আমাৰ চলিহঁতৰ নাকে আজি মোক একেবাৰে কি নক'ব বেলেগ বস্তু ইমান পইচা দি গৰুটো মই কিনি আনিছে কি হ'ব মইতো চলিহঁতৰ নাকত ক'তো দেওঁ যায় গৰুটো মই নীলাহান পাইছোঁ